দেখিছেনে গাড়ীখন ইমান লেতেৰা হৈ আছে। মই ভাবিলোঁ আজি ধুয়ে দিওঁ। এয়া ধুবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ। পূৰা ঘঁহি আছোঁ আৰু মানে দিয়কচোন ইমান লেতেৰা হৈ আছে, মানুহজনে টাইম নাপায় ন ধুবলৈ। সেইকাৰণে ভাবিলোঁ ময়ে ধুই দিওঁ। মানুহজন যিটো সময়ত ছুটি পায় সেইটো সময়ত অকণমান ৰেষ্টটো কৰিব লাগে দিয়কচোন। সেইকাৰণে ভাবিলোঁ মই অকণমান চাফা কৰি দিওঁ। ইমান লেতেৰা দেখিছে, গোটেই তলখিনিও চাফা কৰি দিছোঁ। আৰু মই আগত ধোৱা নাই বাৰু, আগতে মানুহজনেই ধুৱে, কিন্তু মই মানে ভাবিলোঁ বহুত লেতেৰা দেখিলোঁ আৰু দেখি পিনি মানে ভাল নালাগে ন, গাড়ীখন এনেকৈ পৰি আছে, মানুহজনে আজৰি পোৱা নাই, সেইকাৰণে ভাবিলোঁ ধুই দিওঁ। যাওগি বলো ঘুমনে যাওগি মেৰি সাথ আ যাও। এইটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু খতমে কৰিব পৰা নাই, আৰু এতিয়া আমি দুজনী ওলাই গ'লোগৈ ক'ৰবাত এনেই ফুৰিবৰ কাৰণে। আৰু নখখিনি আৰু মই প্ৰতিপাল নকৰোঁ, একদমেই মানে বেয়া হৈ গৈছে। আৰু দেখিছে এইটো ভাগি গ'ল কালি, এইটো মই নখটো থৈ দিছোঁ। এইটো নখটো মই থৈ দিছোঁ, ভাগি থাকিলে। এতিয়া মোৰ নখখিনি মানুহজনে কাটি দিবলৈ ওলাইছে। ভাল লাগে নাই নখখিনি? নখখিনি ভালে আছিলে, কিন্তু বেছি দীঘল হৈ গ'ল। বেছি দীঘল হৈ গ'ল নহয়, বিয়াৰ আগতো তোমাৰ দীঘল নখে ভাল লাগিছিলে, কিন্তু এতিয়া বিয়া হ'লা, পুৰণা হ'লা। কি? এতিয়া বিয়া হ'লা যেতিয়া বুঢ়ী হ'লা। বুঢ়ী হ'লোঁ। এটা কথা ছোৱালীবিলাকক ক'ব বিচাৰোঁ, মই এটা কথা প্ৰমাণ, মানে মই বিয়া হোৱাৰ পাছত এটা কথা মই প্ৰমাণ পাইছোঁ, যেন তোমাৰ নখকেইটা লাগিলে যিমানেই ধুনীয়া নহওক, যিমানেই তোমাৰ হাতখন কোমল নহওক, তুমি বাচন ধুব লাগিবই বিয়াৰ পাছত, হয়নে নহয়? হয়নে নহয়? ক'বানে? মেইন কথাটো ছোৱালীৰ মেইন কাম হৈছে বাচন ধোৱা। ঘূৰণিয়ে কাটিছে ন, নহ'লে উল্টা পুল্টা হৈ গুচি যাব এইটো। তুমি কি গোলকৈ কাটিছা? গোলকৈ কটা নাই, তেন্তে অকণমান মোক হেৰিৰে কাটিছোঁ। এইটো আপোনালোকক মই ফাইনেল লুকটো দেখাই দিম। মই আপোনালোকক ফাইনেল লুকটো দেখাইছোঁ, ৰ'ব। এয়া এতিয়া মোৰ ফাইনেল লুকটো, ৰ'বা। এয়া মোৰ ফাইনেল লুক নখৰ। দেখিছে একদম চুটি চুটি হৈ গ'ল। মোৰ আগৰ নখকেইটা চাগে ভিডিঅ' ফটোত দেখিয়ে থাকে কিমান দীঘল দীঘল আছিলে, আৰু এতিয়া ইমানটো চুটি। কেনেকুৱা লাগিছে? চুটি নখ কৰি দিলোঁ। শুই গ'লা? কাপোৰখন ওলোটাকৈ লৈছে। তুমি কাপোৰখন ওলোটাকৈ ল'লা, এইখন চোৱা, এইটো সেইটো হ'ব লাগে। আৰু নখখিনি ক'ত পেলালা?